হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকৰ সুবিধাৰ্থে বিশাল মেগামাৰ্টে এটা এপছ লঞ্চ কৰিছে। তো এপছটোৰ বিষয়ে আজি দুআষাৰ ক'বলৈ লৈছোঁ। আপোনালোকে এপছটোৰ বিষয়ে জানিবলৈ হ'লে সম্পূৰ্ণভাৱে ভিডিঅ'টো চাব লাগিব। যিটো এপছ আপোনালোকৰ বাবে লৈ আহিছোঁ সেই এপছটোৰ আপোনালোকে ঘৰতে বহি এপছটোৰ পৰা যিকোনো বস্তু আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব আৰু অৰ্ডাৰটো আপোনালোকে 2 ঘণ্টাৰ ভিতৰত পাই যাব। এই এপছটোৰ বাবে আপোনালোকে গুগল প্লে ষ্ট'ৰত যাব লাগিব। ইয়াত চাৰ্চ কৰিব লাগিব বিশাল মেগামাৰ্ট অনলাইন শ্বপিং এপছ। তো আপোনালোকে বিশাল মেগামাৰ্ট অনলাইন শ্বপিং এপছ বুলি চাৰ্চ কৰি ল'ব। তাৰ পৰা আপোনালোকে এনেকৈ আহি যাব ইণ্টাৰফেচটো। তো এইটো আপোনালোকে মোৰ বৰ্তমান ইনষ্টল কৰা আছে কাৰণে অ'পেন বুলি আহিছে। আপোনালোকে এপছটো অ'পেন কৰি ল'ব। ইয়াৰ পৰা এপছটো অ'পেন কৰাৰ লগে লগে আপোনালোকে এইখন ইণ্টাৰফেচ দেখা পাব। ইয়াতে সকলো বস্তু আপোনালোকে এভেইলেবল হ'ব। তো আমি চাবলৈ গ'লে ইয়াতে সকলো কেটেগৰী বস্তু পাই যাব। যদি আমি এনেকৈ এইটো অৰ্ডাৰ কৰিব যাওঁ তো কেনেদৰে অৰ্ডাৰ কৰিম, তো আপোনালোকে ভালদৰে চাই লওক। ইয়াত চাইজটো চিলেক্ট কৰিব, কালাৰ চিলেক্ট কৰিব, এড টু কাৰ্ট কৰি দিব। ইয়াৰ পাছতে মাই কাৰ্টত গৈ আপোনালোকে ইয়াতে প্ৰচেছ টু চেকআউটত যাব। ইয়াতে আপোনালোকৰ হোম এড্ৰেছটো ভালদৰে দিব যাতে কোনো প্ৰব্লেম নহয়। ইয়াতে আপোনালোকে নেক্সট ডে'ও কিমান টাইমত লাগিব তাৰ মতে অৰ্ডাৰ পে'মেণ্ট কৰিব লাগিব। তো পে'মেণ্ট কৰিলে আপোনাৰ অৰ্ডাৰ হৈ যাব। ইয়াতে আপোনালোকে দেখা পাইছে কেটেগৰিছত থাকিব, ওমেন্সত থাকিব, সকলো কাপোৰ, কিডছত থাকিব। ছাপ'জ কিডছ বয়জত গ'লোঁ, কিডছ বয়জত মোক এটা চাৰ্ট লাগে, তো চাৰ্টত গ'লোঁ। তো ছাপ'জ মোক লাগে এইটো ড্ৰেছটো। এই ড্ৰেছটো মই যদি ক্ৰয় কৰিব বিচাৰোঁ তেন্তে কিদৰে ক্ৰয় কৰিম? ইয়াত যে দেখিছে এড টু কাৰ্ট কৰিব। তাৰপিছত চাইজটো চিলেক্ট কৰি ল'ব, কিমান চাইজ লাগে, এড টু কাৰ্ট কৰি দিব। ইয়াৰ পিছত আপোনালোকে কাৰ্টত যাব। কাৰ্টত যোৱাৰ পিছত এইটোতো আমাক নালাগে, তো এইটো তো আপোনালোকে পে'মেণ্ট কিদৰে কৰিব? তো আপোনালোকৰ বস্তুটো হৈছে 549। তো 549 বস্তুটো আপোনালোকে কেনেকৈ পে'মেণ্ট কৰিব? প্ৰচেছ টু চেকআউটত গুচি যাব। তাৰপিছত আপোনাৰ ইয়াতে হোম এড্ৰেছ দিব। এড্ৰেছখিনি সম্পূৰ্ণ ভালভাৱে আপোনালোকে ফিল আপ কৰিব। ইয়াৰ পৰা আপোনাৰ 29, আজিতো 28 হয়, 28টোতো অলৰেডি গুচি গ'ল। তো 29ৰ আপোনাক কিমান টাইমৰ ভিতৰত লাগে? তো আপুনি যদি বিচাৰে 7 বজাৰ পৰা 9 বজাৰ ভিতৰত
তো আপুনি যদি বিচাৰে 9 বজাৰ পৰা 11 বজাৰ ভিতৰত আপোনাক পাৰ্চেলটো লাগে, ডেলিভাৰী কৰি দিব লাগে, তো দেন আপুনি 11 to 1 PM ভিতৰত আপোনালোকে অৰ্ডাৰ কৰি দিব। কণ্টিনিউ মাৰি দিলে ইয়াত এটা কথা আছে, ইয়াত আপোনালোকে অকল অনলাইন মাধ্যমেৰেহে পে'মেণ্ট কৰিব লাগিব। বৰ্তমান আপোনালোকে দেখা পাই আছে ইয়াতে আপোনাৰ গুগল পে', ফোনপে', পে'টিএম, আধাৰ কাৰ্ড, নেট বেংকিং সকলোৱে সুবিধা আছে। তো ভিডিঅ'টো চাই যদি সকলোৱে ভাল পালে তেন্তে লাইক এটা কৰি দিব, আৰু নতুনকৈ যদি আহিছে চেনেলটোতে ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।